শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ গহপুৰ খাটৰবাৰীত মধ্য ছয়দুৱাৰ আঞ্চলিক শাখাৰ 52 সংখ্যক সোণালী জয়ন্তী সমাৰোহ। এয়া ভাগৱত ভ্ৰমণৰ কিছু অংশ দেখাব গৈ আছোঁ। সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ। Hari Namo
পক্ষ আমি বৰপ্ৰসাদ ল'বৰ কাৰণে সাজু হৈছোঁ। সেৱা বাহিনী স্বেচ্ছাসেৱকসকলে বৰ সুন্দৰ পৰিপাটিকৈ আমাক আপ্যায়ন কৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।